হেল্ল' গাইজ, তো আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ আপোনালোকৰ খবৰ বহুত বেছি ভাল। তো মোৰো ভালেই। তো আজি মই ভাবিছোঁ যে আপোনালোকক মোৰ মাৰ ঘৰৰ বাগিচাখন দেখাওঁ। আমাৰ বাগিচাত বাৰু কি কি গছ পুলি আছে সেই সকলোবোৰ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ব'লক চাওঁ। এয়া গেটৰ সন্মুখৰ পৰাই ষ্টাৰ্ট কৰোঁ। এইবিলাক হ'ল গনচেনা, মানে মাৰ ৰোৱা আৰু আছে ৰ'ব। আৰু এইবিলাকো, এইখিনিও ইয়াত হৈছে আৰু অকণমান। আৰু এই পাত হ'ল জ্বলা, বহুত দীঘল হৈছে, চাওক বহুত ডাঙৰ হৈছে। বহুত আছিল ইয়াত, কিন্তু বাকীখিনি মৰহি গ'ল, বাকী ইপাতে বাচিছে। আৰু এই পাত আছে সৰু চাই, কিন্তু ছাগলীয়ে খাই খাই এই পাতবিলাক নোহোৱা কৰি পেলাইছে। আৰু এইখিনি বা কি নাজানো, পায়সত দিয়ে বোলে শুনিছোঁ, নাম নাজানো। আৰু এই পাতো সেই একেই। আৰু এইখিনি ফুলিছে। আৰু এই পাত নৰসিংহ। আৰু এইডালো ফুলেই, মানে এতিয়া গছৰ পাতবোৰ সকলো সৰি পৰিছে, নতুন পাত আহিবহে ধৰিছে। গাছ এইফালেখিনি দেখালোৱে, তো এইবাৰ এইফালে। আৰু এইফালে বগা ফুল, কাঠাণ্ডা বুলি কওঁ আমি, আপোনালোকে বা কি কয় কমেণ্টত জনাব। আৰু এই ফুলপাতটো দেখিয়ে গৈছে মোৰ আগৰ ভিডিঅ'ত, বাৰু কেমেৰাটো বেক কৰি দেখাই আছে ভালকৈ দেখ। আৰু এই পাত হৈছে বাঙালী ধনিয়া, মানে কিবা বৰ ধনিয়া বুলি কয়। আৰু এই পাত, এইবিলাক হ'ল ভেদাইলতা। আৰু এই পাত গোলাপ ফুল পাত। আৰু এইডাল নয়নতৰা ফুল। আৰু কি দেখাম, আৰু ইয়াৰ পাত মানি প্লেণ্টো আছে। এই পাত আৰু সিফালেও আছে সৌ পাত। আৰু পাত জলকীয়া গছ। আৰু এইবিলাক সকলো সৰু সৰু ফুল, গেন্ধে মালতী ফুল। আৰু ইয়াতো আছে সৰু জ্বলা, ইয়াতো। আৰু সেই সকলো মানি প্লেণ্ট, মানে পইচাৰ গছ বহুতেই হৈছে, কিন্তু পইচা বা হয় নে নহয় নাজানো, আৰু লগাইছে আৰু মায়ে। আৰু এই পাত হৈছে অপৰাজিতা ফুলৰ কলি। আৰু এইটো যে দেখিছে, এইটো হৈছে দুধকচুৰ মাথা, মানে দুধকচু পাত নোহোৱা হৈ গৈছে। আৰু এই পাতো, আৰু এইবিলাক ফুলেই ফুল। আৰু এই হৈছে পদিনা। আৰু এই পাতো ফুল, নাম নাজানো ফুলবিধৰ, ফুলিলে ভাল লাগে আৰু গোলপীয়া কালাৰৰ হয়। আৰু এই পাত, এই কি জ্বালা মা, এই কি জ্বালা, এই কিবা বগা কালাৰৰ জ্বালা, বগা জ্বালা নাজানো নাম। ই পাত কি, এই পাত নাটফল। আৰু এইবিলাক পাতে গাজা। কোনটো মৌচুমী, এইটো মৌচুমী নেকি? মই ভাবিছোঁ বাংলা টেঙা বুলি। এইটো হৈছে মৌচুমী। আৰু এই সকলো ফুলেই ফুল, এই ফুল ফুল ফুল। আৰু এই মানি প্লেণ্ট। আৰু এই যে এইবিলাক দেখিছে, এইবিলাক হৈছে ভেদাইলতা। চাওক কেনেকৈ হৈছে, সকলোখিনি ভেদাইলতা। আৰু অলপ মানি প্লেণ্টো আছে বাৰু। আৰু এতিয়া দেখাওঁ, এইটো হৈছে জলকীয়াৰ পুলি, চাওক জ্বলা লাগি আছে। এয়া হৈছে মাৰ্বল জ্বলা, আমি মাৰ্বল জ্বলা বুলি কওঁ। আৰু এয়া ফুল, এইটো জ্বলাৰ পুলি, এইবিলাক ফুলেই ফুল। আৰু এয়া আৰু ধনিয়া।
বাঙালী ধনিয়া আৰু এইগিলা এইটো এটা অমিতাৰ পুলি হৈছে আৰু এইটো অপৰাজিতা ফুল আৰু এই পাত নয়নতৰা আৰু এই পাতটো তুলসী সকলোৰে ঘৰত থাকেই আপোনালোকে জানেই আৰু এই পাতটো তুলসী বহুত গুটি হৈছে আৰু কি দেখাম আৰু এই হৈছে বছ বুলি কয় বছ আৰু এয়া ফুল এইটো হৈছে কৰ্দেশীৰা জলাৰ পুলি কালি ৰুইছে মাত্ৰ মায়ে আৰু এইটো কি জ্বলাব নাজানো এইটো এটা আকৌ এই হৈছে তিতা কেৰেলা গুটি চিতাই দিওঁতে ইয়াতে হৈ গ'ল তিতা কেৰেলা আৰু এয়া ফুল এয়া জলকীয়া আৰু এই পাত বেঙেনা আৰু এইটো এটা জলকীয়া সৰু সৰু অকণ ফুল আহি আছে আৰু এই পাতৰ জ্বলা ইমান দীঘল হৈছে জ্বলা পাত আৰু এইডাল বেঙেনা দেখালোৱেই আৰু এয়া হৈছে পদিনা আৰু বাঙালী ধনিয়া একেলগতে আছে এয়া ফুলৰ লগতে জ্বালাৰ পুলি মানে জলকীয়াৰ পুলি আৰু এয়াও জলকীয়াৰ পুলি কালি ৰোৱা আৰু এইডাল বেঙেনা এইটো জলকীয়া আৰু এই পাত জলকীয়া চাওক মাৰ্বল জ্বলা লাগি আছে এয়াও আৰু এই পাত এক পাত জ্বলা কিবা এনেকৈ থিয় মুখ হয় নাম নাজানো বাৰু আৰু এইটো এটা লাগিছে আৰু এই বাংলা টেঙাৰ পুলি মানে ৰবাব টেঙা আমি বাংলা টেঙা বুলিয়ে কওঁ এইটো এটা পুলি আৰু ইয়াতো আছে ইয়াতো কেইটামান হৈছে বাংলা টেঙা আৰু তুলসী গছ আৰু লগতে এয়া অগণ মানিমুনিও হৈছে সেয়া চব মানিমুনি শাক আৰু এইটো এটা জ্বলাৰ পুলি এইবিলাক জ্বলাৰ পুলিয়ে বেছি বাৰু এই পাত অকণ ডাঙৰ আৰু এইকেইটা বেঙেনাৰ পুলি ৰুব লাগিব ভালকৈ ইয়াত এনেকৈ গুটি চিটা দিওঁতে এনেকৈ হৈছিল কেইটামান মৰহিয়ে গ'ল বাকী এইখিনি আছে তো ভালকৈ ক'ৰবাত নি ৰুব লাগিব দেখালোঁ আৰু এইকেইটাও বাংলা টেঙাৰ পুলি এয়া জ্বলা কালি ৰোৱা আৰু এইটো কালি ৰোৱা নহয় বাৰু এয়া এটা বেঙেনা এয়া তুলসী আৰু এইটো মানি প্লেণ্ট চাওক এনেকৈ ইফালেও গৈছে এইবাৰ ধনিয়া তুলসী ইপেট কি মা কাজি টেঙা মানে লেবু টেঙা আৰু ইপেটো পায় না ইপেটো আৰু ইপেট ঠাৰা পাত ৰুই দিছে ইয়াতো পাত আহে কি নাই নাজানো এই পাত মানি প্লেণ্ট দেখালোঁ আৰু এইটো চাওক এইটো হৈছে এল'ভেৰা জানে বহুতৰে ঘৰত থাকে এইটো এইখিনি ডাঙৰ হৈছে আৰু লগত এই দুটা কমলা টেঙা
কমলা টেঙা না এই দুটা আছিল এটা কমলা টেঙা আৰু এই পাত এলোভেৰা আৰু লগত দুটা গজালি আহিছে এইটো আৰু এই পাত ফুলৰ গছ নাম নাজানো আৰু এইবিধ ফুল হৈছে নবাজি এই পাতো আৰু এই কালি ধনিয়া আৰু লগতে পাত এলোভেৰা এয়া নয়নতৰা ফুল ইডাল কি মা জালাৰ পুলি জালাৰ পুলি এই পাতো জালাৰ পুলি খালি ৰুইছে আৰু এই পাত এই নেকা ফুল নামে নাজানো এটা ফুলিছে এটা ফুলিছে ফুলিলে দেখাত কিমান ভাল লাগে এইটো কৰ্দৈ হীৰা জ্বালা এইটো হৈছে মানি প্লান্ট আৰু ইয়াতো এই ফুল আছে গেন্ধি বনতিৰ ফুলি হৈছে দুই এটা আৰু এইবাৰ ডাঙৰ চাপ ফুল ফুলি আছে এতিয়াও আৰু এইবাৰ লগত মানি প্লান্ট এয়া কেনেকুৱা লাগিছে বাৰু আৰু এয়া ফুল এয়া সেই হালধীয়া ফুল দেখালে যে এইবিলাক ফুলে এইখিনিও একেই আৰু ইটো কি মা ইটো কি ফুলৰ না কিবা বেলেগ এইটো ফুল কি নাম হালধীয়া ডিচেম্বৰত ফুলে ডিচেম্বৰ মাহত ফুলে বোলে মায়ে ক'লে আৰু এইখিনি চাওক এই মাৰ্বল জ্বলাৰ পুলি আৰু এই সকলোখিনি জ্বলাই কিন্তু কোনবিধ কি জ্বলা মই নাজানো কাৰণ ভিতৰত আনি থৈছে কাৰণ ছাগলী আহি সকলোখিনি খাই দিয়ে তো পুলিবিলাক বেলেগত ভালকৈ ৰুব মায়ে আৰু এই সকলোখিনি হৈছে কৰ্দৈ হীৰা জ্বলাৰ পুলি আৰু এইটো মায়ে এই মাত্ৰ ৰুলে মানি প্লান্ট দেখালে আৰু এবিধ আছে ৰ'ব দেখাইছে তো এই পাত হৈছে বেলগছ চাক ওচৰৰ পৰা দেখাই দিছোঁ এয়া বেলগছ চাক বেলো লাগিছে ওপৰত এইটো এটা আৰু এইখিনিত আছে এটা ইয়াতো আছে তো কেইটামান লাগিছে বাৰু বেল তো আৰু এইটো চাওক কেনেকুৱা সন্মুখতে লাগি আছে আৰু এই পাত হৈছে সপৰিকা চাওক এটাও পাত নাই এয়া আৰু এইডাল আম গাছ সেয়াই আৰু এবিধ আছে তেজপাত ফুল গছ তো গাইজ এতিয়া মই জ্বালাকেইটা ছিঙিম এইয়া পাতটো ছিঙি দিলোঁ মায়ে গালিয়ে দিয়ে নেকি তো এইকেইটা পালোঁ এটা ৰৈ গৈছিল দেখাই নাছিলোঁ তো গাইজ আমাৰ আৰু এঠাইত কিবা কিবি ৰুইছে পাপাই
তো ব'লক আপোনালোককো দেখাওঁ আৰু এয়া হাতত কোদাল বাপে তাতে কিবা কাম কৰি আছে তো মোক কোদালখন লৈ যাব কৈছে তো এয়া লৈ গৈ আছোঁ আৰু গৈ পাই দেখাইছোঁ ওচৰতে সেয়া দেখাই ইয়াত আহি দেখিলোঁ আমাৰ টুকুই কি কৰি আছে চাওঁ ইয়াত খেলি আছে কি কৰা টুকু অ' টুকু কি কৰা গাটাৰ হাত কেনেকৈ পৰে দিছা টুকু কিহৰ গাটা এইটোৱে কণ্টিনিউ কৰোঁ আপোনালোকক কি দেখাবলৈ আহিছোঁ এইডাল তামোলৰ পুলি এইডাল তামোলৰ পুলি আৰু এইডালো আৰু এইডালে বেঙেনাৰ পুলি ৰুই দিছিল তো ইপাতে বাচিছে এই চাওক বেঙেনা লাগিছে এটা আৰু এইটো এটা বেঙেনা এয়া এটা লাগিছে এই দুপান আৰু এইপাত তামোল আৰু এইপাত কলগছ এই সকলোখিনি কলগছ লাইন লাইন কৰি ৰুইছে আৰু এই চাইডত এয়া তামোল তো এয়াই আছিল দেখাবলগীয়া নাই আৰু এইপাত ৰঙালাওৰ গছ এইপাত ৰঙালাও আৰু এই পাপাই আছে ইয়াত জংঘল চাফা কৰি খেলা তাই তো গাইজ আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আশা কৰিলোঁ মোৰ ভিডিঅ'টি চাই ভাল পাব যদি ভাল পায় তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু ভালে থাকক কুশলে থাকক বাই টাটা তো আকৌ আহিম অন্য এটি ভিডিঅ'লৈ আৰু এই পাত